गोलाव 24 बोसोर हादरनि थाखाय सिबिथाय होनाय आसाम रेजिमेन्टनि जवान भबेन बर'खौ खुमथिपारा गामिनि रायजो राजाफोरा बरायदों। गोलाव 24 बोसोर 19 सान हादरनि थाखाय सिबिथाय होबोनाय भारतारि रौनिया हान्जानि जवान भबेन बर'आ आजिरा लानानै गावनि आंगो गामि खुमथिपारासिम गिदिंबोफिनबाय। दिनै खुमथिपारा गामिनि रायजो राजाफोरजों लोगोसे 80 बोसोर बैसोनि बिफा जफेश्वर बर' आरो बिमा राधिका बर'आ फिसाज्ला भबेन बर'आ हादर सिबिनानै गावनि आंगो न'आव गिदिंबोफिननायाव रंजाखाङो। दिनै खुमथिपारा गामिनि रायजो राजाफोरा भबेन बर'खौ रंजा बाजायै दुंब्रुदै बरायो। मख'नो गोनांदि थांनाय 31 आगस्तखालि कारगिलाव मावबिबानखौ फोजोबनानै शिलंनि गाहाय मावखुलिनिफ्राय आजिरा लायो। दिनै जवान भबेन बर'नि न'आव खुमथिपारानि रायजो राजाफोरा आरज गाबना आरो फुजा होनानै बिथांनि मोजां देहानि थाखाय इसोरनिसिम आरज गाबो। दिनै गामिनि रायजो राजाफोरा दुंब्रुदै बरायनाय आजिरा मोननाय जवाननि बिमा बिफा बिसि फिसाज्ला आरो गामिनि लाइमोन गौतम बर'आ खौरां बिजोंनि गेजेरजों मा फोरमायदों मिथिना लानि। बहुत শান্তি পাইছোঁ। গোটেই গাঁওবাসীলৈ মই পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আজি অমূল্য সময় দি যিখিনি আদৰ সাদৰ দিলে তেখেতসকলক মই মোৰ অন্তৰেৰে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এনে কোন ৰেজিমেণ্টত কাম কৰিছে? মই ফাৰ্ষ্ট আছাম ৰেজিমেণ্টৰ মই 2020 12 আগষ্টত মই চেণ্টাৰত ভৰ্তি হৈছিলোঁ। আজি 2024 31 আগষ্টত মই ৰিটায়াৰ হ'ল ফৌজত। আপুনি দেশৰ হৈ যদি সেৱা কৰিলে, হয়, আপুনি দেশবাসীৰ বাবে গৌৰৱান্বিত। হয়, আপোনাৰ এটা অনুভৱ কি ক'ব দেশবাসীৰ হৈ আপুনি যদি কৰ্তব্য নিষ্ঠা পালন কৰিলে হয়, দেশৰ শান্তি শৃংখলাবদ্ধতাৰ কাৰণে কি ক'ব? এতিয়া আমাৰ সেনা বাহিনীৰ ক্ষেত্ৰত সকলোৱে যাতে গাঁৱৰ ৰাইজে বা গাঁওবাসী সকলো আমি যিটো জনকল্যাণৰ কাৰণে আমি সেনা সুৰক্ষা যিটো কৰি থাকোঁ সকলোৱে জানে। ৰাইজৰ ফালৰ পৰা কি ৰাইজে ক'ব বিচাৰে সেইটো মই মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলো সেনা বাহিনীত যোগদান কৰি দেশৰ কাৰণে তেওঁলোকে নিজৰ জীৱনটো চলাই নিয়াৰ লগতে ঘৰৰ পৰিয়াল চলাই নিয়াৰ লগতে দেশখনক ৰক্ষা কৰা সেইটো এটা বহুত ভালৰ কথা। আৰু আমি গৰীব পৰিয়ালৰ মানুহখিনি মানে এটা সহজ সৰলে আমি এটা কি বুলি কয় এইটো চৰকাৰৰ এটা চাকৰি হিচাপে আমি কৰি ঘৰখন আমি চলাই নিব পাৰোঁ। সেইকাৰণে আমাৰ গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীসকল সুস্থ শৰীৰে ঘৰত আহিল, মোৰ ভাল লাগিল, ভাল লাগছে। গোটেই সমাজৰ কাৰণে আহিল, ভাল লাগছে। এতিয়া কেনেকুৱা লাগিছে আজি আপোনাৰ? আজি মোৰ ল'ৰাটো চাকৰিৰ পৰা ঘূৰি আহিল, মোৰ বহুত আনন্দ লাগছে, মোৰ শান্তি লাগছে। আমাৰ ল'ৰাটো আজি বহুত বছৰ ধৰি বাহিৰত থাকি চাকৰি লগত লগৰ বন্ধুবিলাকৰ লগত আনন্দ কৰি চাকৰিটো ভালে ভালে খেলা। গতিকে আজি সমাজৰ লগত আগত দেখা দি তেওঁ আনন্দ ল'বৰ কাৰণে ঘৰলৈ আহিল, বিদায় লৈ লগ বন্ধুবিলাকক ভালে কয়। গতিকে আহিও আমি সমাজৰ আনন্দটো আমাৰ আনন্দিত এইখিনিয়ে। ভালে পাইছোঁ আজি ইমান দিনৰ মূৰত চাকৰি কৰি আহিলা দেশৰ পৰা, এতিয়া ভালে লাগছে, মনগিলা অলপ ভাল লাগছে আৰু এনেকুৱা আৰু গোটেই ৰাইজৰ হৈ মই
প্ৰথমতে ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে আহি আমাৰ ঘৰত পৰিয়ালক যিখিনি আনন্দ দিলে আৰু মই যিখিনি আনন্দ পালোঁ ৰাইজক প্ৰকাশ কৰিছোঁ। ধন্যবাদ গোটেই ৰাইজকে আৰু বিশেষ একো ক'ব নিবিচাৰোঁ। আৰু আমাৰ চেনেলৰ ফালৰ পৰা আপোনাৰ স্বাস্থ্য যাতে ভালে থাকে, আপুনি ভালে থাকে তাকে কামনা কৰিলোঁ। আপোনালোককো ধন্যবাদ থাকিলে আপোনালোকৰ জৰিয়তে ধৰি লওক এতিয়া আমাৰ পৰিয়ালটো বা মই ভাৰতৰ সেনাবাহিনী হৈ পেলাই বা আমাৰ গৰীব পৰিয়ালখিনি যাতে আমাৰ দৰে তেওঁলোকে চেষ্টা ৰাখে ভাৰতৰ সেনাবাহিনী হোৱাৰ কাৰণে বা দেশখনৰ ৰক্ষা কৰা লগতে নিজৰ পৰিয়ালটোকো